संतरा ले लो संतरा कमला ले लो कमला তো গাইজ কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো দৃশ্যবিলাক চাই আপোনালোকক কেনেকুৱা লাগিছে জনাব কমেণ্টত জনাব গাইজ এয়া চাওক এতিয়া আমি ইংকিয়ং ৰাস্তাত আহি পালো মাৰিয়াং ৰাস্তাত পংগিং ভিউ পইণ্ট যাবলৈ এইখিনিৰ পৰা গ'লে মানে আপোনালোকে পংগিং ভিউ পইণ্ট পাব এয়া চাওক ৰাস্তা কি মনোমোহা দৃশ্য এইবিলাক চাওক আপোনালোকে মোৰ লগতে উপভোগ কৰক গাইজ মোৰ পিছফালে চাওক এয়া কি ধুনীয়া মনোমোহা প্ৰাকৃতিক দৃশ্য ইয়াতে ঝৰ্ণা ৱাটাৰফল পানী এয়া চাওক গাইজ গাইজ চাওক অৰুণাচল প্ৰদেশৰ এয়া পাছিঘাটত ঝৰ্ণা ৱাটাৰফল ৰাস্তাতে পায় ইংকিয়ং ৰাস্তাত মাৰিয়াং যায় যোনফালে ইংকিয়ং মাৰিয়াং টুপিং এয়া চাওক হাইৱে কিনাৰতে এয়া হাইৱে ইয়াৰ কিনাৰতে আপোনালোকে এনেধৰণে প্ৰাকৃতিক দৃশ্য লগতে ঝৰ্ণা উপভোগ কৰিব পাৰিব আৰু বাওঁফালে এইফালে চিয়াং নদীখন চাওক আপোনালোকে কি ধুনীয়া এইবিলাক ঘাঁহ বননি পাহাৰ ৱাও পাগল হৈ যাব এইখন চাওক গাইজ চিয়াং একেবাৰে কাষৰ পৰা চিয়াংখন কি যে সুন্দৰ গাইজ চাওক বন্ধুসকলে একদম ওচৰৰ পৰা ইয়াকে অসমত কোৱা হয় ব্ৰহ্মপুত্ৰ
যাক নেকি কয় অসমত ব্ৰহ্মপুত্ৰ, এইখনে অৰুণাচল প্ৰদেশৰ চিয়াংপো। এইখন চাওক গাইজ। চাইনিজ টাইম ধৰে ইয়াত আপোনালোকৰ গাইজ, টাইমটো চাইনিজ টাইমো ইয়াত ধৰে আৰু ৱেডাৰ ৰিপৰ্টো চাইনিজ ৰিপৰ্ট পোৱা যায় ইয়াত মোবাইলত। সানগ্লাছ পিন্ধি কিনে গাড়ী চলোৱা বেছি অভ্যাস নাই, হ'লেও আজি পাহাৰীয়া ৰাস্তাত মই সানগ্লাছ পিন্ধি কিনে চলাই আছোঁ। বেয়া লগা নাই চলাই, বহুত ভালেই লাগিছে। তো চাওক, আৰু আগফালে আৰু সুন্দৰ সুন্দৰ দৃশ্য পাম। এতিয়া আমি বংগিং ভিউ পইণ্টটো পাবলৈ গৈ আছোঁ, পাবলৈ হৈয়ে গ'লোঁ আৰু লগভগ আপোনাৰ 1-2 মিনিটত পাই যাম। তো বলক ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰক, শেষলৈকে চাওক। আৰু গাইজ, যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায়, মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। হাই গাইজ, এয়া চাই থাকক, কেনেকুৱা লাগিছে জনাব আপোনালোককে মনোমোহা দৃশ্যবিলাক চাই। মই আজি আপোনালোককে অলপ চেষ্টা কৰিছোঁ অৰুণাচল প্ৰদেশৰ দৃশ্যবিলাক দেখুৱাবলৈ। এইটো আপোনালোকে জনাব কেনেকুৱা লাগিছে। আপোনালোকৰ পৰাই মটিভেট হৈ পেলাই মই আৰু যাতে ভৱিষ্যতে আৰু এনেকুৱা ভাল ভাল ঠাই আপোনালোকক দেখুৱাবলৈ পাৰোঁ। খুব গৰম হৈছে, ৰ'দটো টেককৈ চকুতে লাগিছে আৰু মই এতিয়া ড্ৰাইভিং কৰি আছোঁ, সেই গতিকে মই ফ্ৰণ্ট কেমেৰাৰ পৰা বৰকৈ নকৰোঁ। তো বলক আপোনালোকে দৃশ্য উপভোগ কৰক। আমি এতিয়া বংগিং ভিউ পইণ্ট পাবলৈ হৈ আছোঁ। তো বলক চাই থাকক ভিডিঅ'টো। আমি এতিয়া গাইজ বংগিং ভিউ পইণ্ট পালোহি আৰু ধৰি লওক পালোহি বংগিং ভিউ পইণ্ট পালোহি আৰু জাষ্ট গ'লেই পালোঁ। টাৰ্ণিংটো এয়া হৈ গ'ল, চাওক গাইজ বংগিং ভিউ পইণ্ট। এয়া গাড়ী ইয়াতে থৈ দিওঁ, ইয়াতে পাৰ্কিং প্লেচ। গাইজ আমি বংগিং ভিউ পইণ্ট পাই গ'লোঁ। বলক আপোনালোকক এতিয়া মই বংগিং ভিউ পইণ্টৰ মনোমোহা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক চাই থাকক মোৰ লগতে আপোনালোকেও আৰু এনজয় কৰক। তো বলক গাইজ, ইয়াৰ পৰা অলপ পাছত মই ওপৰত উঠিম। এইখন গাইজ চাওক, তলত হেংগিং ব্ৰিজ, উলমা দলং, কিন্তু ইয়াত ভিউ হোৱা নাই, ভালকৈ ভিজিবল হোৱা নাই। কিনিবা, এটা ভাগ কিনিব পাৰা। कैसे ये संतरा 50 भाग। वाह, कचू उचू भी है ना। हाँ दीजिए 2 भाग, मतलब बची लो, कौन भाग लो। ये सब 50 टका भाग, एकदम फ्रेश कमला। थ्री 360 ভিউ এটা লৈ লওক আপোনালোকে। 360 ভিউ চাওক। दो भाग दीजिए। सब 50 टका भाग। ইয়াতে চাওক গাইজ, দুখন নদী জইন হৈছে, এইখন এখন। ওপৰলৈ যাবলৈ ইয়াৰ পৰা যোৱা হয়। চাওক এতিয়া মই ওপৰলৈ গৈ আপোনালোকক দেখুৱাম। ইয়াৰ পৰা এইটো চাওক একদম ওখ হয়, ইয়াৰ পৰা গৈ পেলাই ওপৰত দেখুৱাম।
তো গাইজ মই আহি পাই গ'লোঁ, চাওক ওপৰৰ পৰা কি ধুনীয়া মনোমোহা দৃশ্য। এইখন পাহাৰ, এইখন চিয়াং নদী চাওক, সেই তাৰ পৰা চিয়াংখন বৈ আহিছে আৰু সেই তাত এখন গাঁও আছে, বস্তি, যোনখন নেকি ৰাস্তা নাই বৰ্তমান, ৰাস্তা বনাই আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। এয়া চাওক, মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক। ইয়াৰ পৰা ৰাস্তা কাটিং হৈ আছে, বৰ্তমান হোৱাগৈ নাই। আৰু মই আপোনালোকক ইয়াৰ পৰা এটা 360 ভিউ দিবলৈ চেষ্টা কৰিম। ইয়াত দুখন নদী একেলগতে জইন হৈছে। এইয়া চাওক গাইজ, এইখন হৈ গ'ল আপোনাৰ পাদ ফালৰ পৰা আহে, আপোনাৰ মাৰিয়াং ইংকিয়ং ছাইডৰ পৰা বৈ অহা নদী। এইখন আহি পেলাই আপোনাৰ ইয়াত চিয়াং নদীত, চিয়াং ৰিভাৰ যাক নেকি কোৱা হয় অসমত ব্ৰহ্মপুত্ৰ, ইয়াত আহি পেলাই জইন হৈছে এইখন। তো এয়া চাওক, এটা 360 ভিউ চাওক। মই এইফালেদি তলেদি আহিছিলোঁ ওপৰলৈ, এয়া ৰাস্তাটো কমচে কম আপোনাৰ ইয়াত 30 ফুটমান ওপৰত হ'ব। এইটো আপোনাৰ হাইৱে, য'ৰ পৰা যায় ইংকিয়ং মাৰিয়াঙৰ ৰাস্তা এইটো। এয়া চাওক গাইজ, দেখিছেনে? এইখন তলত চাওক আপোনাৰ উলমা দলং, এইখন দেখি পাইছেনে গাইজ? এইখন উলমা দলং, এইখন উলমা দলং। গাঁওখন চাওক, মই আপোনালোকক জুম কৰি দিছোঁ, আপোনালোকে ধৰিব পাৰে নে নোৱাৰে। এইবোৰ অকণমান অকণমান সৰু সৰুকৈ দেখা পোৱা গৈছে, বগা বগা এইবোৰ ঘৰ। চাওক চাওক, পাহাৰ যে কি ধুনীয়া দৃশ্য, পাগল হৈ যাব গাইজ আপোনালোকে আহিলে। নিশ্চয় আপোনালোকে আহিব এপাক কেতিয়াবা, চাব পাহাৰৰ পাছিঘাটখন চাব। এইখন অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট পাছিঘাট বোলা হয় ইয়াক। আশা কৰিছোঁ গাইজ আপোনালোকে মোৰ এই ব্লগটো, এই দৃশ্যবিলাক চাই আপোনালোকে ভাল পাইছে, আপোনালোকে এনজয় কৰিছে। তো গাইজ আগলৈকে মোক ছাপোৰ্ট কৰি থাকক, আৰু মোৰ এই প্ৰথম ভিডিঅ'টো আপোনালোকে চবেই যাতে শ্বেয়াৰ কৰে, লাইক কৰে আৰু ছাবস্ক্ৰাইব কৰি দিয়ে মোৰ চেনেলটো। মই আপোনালোকৰ পৰাই উৎসাহ পাই যাতে আৰু এনেকুৱা ভাল ভাল দৃশ্য আপোনালোকক দেখাবলৈ উৎসাহ পাওঁ, চেষ্টা কৰোঁ। আৰু আগলৈকে মোৰ এনেকুৱা ভিডিঅ' এই ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনালোকে পাই থাকিব। তো গাইজ চাই থাকিব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। কি কৰি আছা তুমি? মই খোৱা যতন কৰি আছো, এইবিলাক এতিয়া মই বনাব লাগিব। কি বনাবা তুমি? এইটো অলৰেডি বনি কিনে আহিছে, এইটো পেকেটিং হৈয়ে আছে। হ'লেও মোৰ হাতৰ পৰা চুই দিলে মানে আৰু বেলেগ টেষ্ট এটা হ'ব ন, সেইকাৰণে। কি নিমখ বেছি হৈ যাব নে কমতি হৈ যাব? এনেকুৱা যে মিছা কথাবিলাক নকবা আৰু। তুমি ইয়াৰ টেষ্ট কিহত বহিছা তুমি? এইবিলাক বহিবলৈ বোৱা যোগাৰো দেই, যোগাৰো বাইদেউ কিন্তু। এইটো তোমাৰ কাৰণে থৈছো চোৱা। দিয়া দিয়া, মই বহি আছো পাথৰৰ ওপৰত, লৈ লওঁ। এইটো দেখিছে গাইজ, কমলা, ইয়াৰ পৰা লৈছিলোঁ 50 টকা ভাগ। মই দেখাই দিওঁ, ৰখা ওচৰলৈ আনা আকৌ। এতিয়া ঠাণ্ডা দিনত মানে নতুন নতুন ষ্টাৰ্টিঙত ভাল লাগে ন খাই। संतरा ले लो, संतरा। कमला ले लो, कमला। एक्का दस, एक्का दस। তো গাইজ আমি এতিয়া কমলা খাম, কমলা, এইবিলাক চিপছ, লেইজ, এইটো এটা লেইজ, এইটো বিংগো, আমাৰ বাইদেউ খুলিলে, মইতো বিংগো বেয়া পাওঁ। পানী ইয়াত অলৰেডি মানুহবিলাকে বহুত মানে লেতেৰা কৰি থৈছে, যেনেকৈ লেতেৰা কৰিব নালাগে আচলতে, কিন্তু ভালকে থ'ব লাগে। আমিতো ইয়াত লেতেৰা নকৰোঁ, আমি যোনখিনি মানে যদি লেতেৰা হয় মানে আমি ঘৰলৈ লৈ যাম, ডাষ্টবিনত পেলাই দিম গাড়ী। এতিয়া ফাৰ্ষ্ট ছিজন মানে বিংগোৰ লগত কমলা কম্বিনেশ্যন। মই অকল কমলাই খাই আছো। মানে লাগিছে কি অৰেঞ্জ জুচ খাই। তো গাইজ এতিয়া আমি খাই লওঁ, খাই কিনে আপোনালোকক লগ পাম। তো খাই লওঁ ফাৰ্ষ্ট।